নমস্কাৰ, মই পাঞ্চল আকৌ এবাৰ আহি গ'লোঁ আপোনালোকৰ মাজত ছ'চিয়েল মিডিয়াৰ কেইটামান খবৰ লৈ। চাওক, আমাৰ এই গভৰ্ণমেণ্টে পলিটিকেলৰ যিমানকেইটা কিতাপ আছে, মানে নতুন নতুন পাঠ্যপুথি লঞ্চ কৰা বাদ দি কি লঞ্চ কৰিছে গম পায়। পলিটিকেলৰ কি কৰিছে, তেখেতৰ ফটো যিমানকেইটা আছে ফটো লৈ এটা কিতাপ সাজু কৰা দেখা পোৱা গৈছে। এতিয়া এটা কথা ক'ব বিচাৰোঁ আমাৰ চৰকাৰৰ অগ্ৰাধিকাৰ আচলতে কি? এইফালে শিক্ষকৰ সমস্যা, ছাত্ৰ ছাত্ৰীৰ সমস্যা, নিবনুৱাৰ সমস্যা, অভাৱৰ অৱস্থা দেখা পোৱা গৈছে। এনে আমাৰ এই ভাৰতবৰ্ষত ডেভেলপ হোৱা কম দেখা পোৱা গৈ আছে। এইবিলাক লৈ এই সমস্যাবোৰ সমাধান কৰা বাদ দি এতিয়া কি চলি আছে, যি সমস্যা চলি আছে এইটোতো বাদে দিয়ক। এতিয়া আনফালে দেখা পোৱা গৈ আছে পলিটিকেল নেতাবোৰৰ ফটো দি এখনৰ পিছত এখন বান্দিলে কিতাপ বনোৱা দেখা গৈছে। মই এই ভিডিঅ'টো চাব, মই ভিডিঅ'টো দি দিম স্ক্ৰীণত। চাওক কিমান ডাঙৰ বান্দিল। এইটো এটা মাত্ৰ স্কুলত আহিছে। এনেকুৱা চাওক, আমাৰ ভাৰতবৰ্ষততো স্কুলৰ অভাৱ নাই। স্কুলৰ অভাৱটো এনে আছে বৰ্তমান দেখা পোৱা গৈ আছে। এতিয়া স্কুলত যদি পাঠ্যক্ৰম সলনি যদি এনেকুৱা পলিটিকেলৰ বিবেচনা কৰা হয়, পলিটিকেল লিডাৰবোৰৰে ফটো দেখুওৱা হয়, তেনেহ'লে কেনেকুৱা হ'ব কওক আপোনালোকে। একচুৱেলি কিতাপ লঞ্চ কৰা বা পাঠ্যপুথি বনোৱাটো বেয়া কথা নহয়। বেয়া কথাটো হ'ল এইটো কাৰ সম্পদ? আমাৰে সম্পদ। আমি টেক্স দিছোঁ, আমি সকলোৱে মিলিজুলি যোনটো টেক্স দিছোঁ আয়ৰ পৰাহে আপোনালোকে কৰিছে। কিন্তু আচল কামটো কি? আচল কামটো হ'ল এই কিতাপ আপোনালোকৰ লিডাৰ পলিটিকেলৰ কিতাপ বনোৱা নহয়। বনাক না, আপুনি জ্ঞানৰ কিতাপ বনাক, পাঠ্যপুথিৰ কিতাপ বনাক। কিমান কিতাপ আছে, কিমান গৱেষণা কৰা কিতাপ বনাক। এইবিলাক আমাৰ দেশটো আগবঢ়োৱা দেখা যাব, ডেভেলপ হোৱা দেখা যাব। বাট এই ধৰণৰ কিতাপ দি কোনো লাভ নাই। কিন্তু আমি জনগণ, আমাৰ টকাৰে যদি আপোনালোকৰ খালি প্ৰচাৰে কৰা দেখা যায়, তেনেহ'লে আমাৰো নিশ্চয় অধিকাৰ আছে যে আপোনালোকক প্ৰশ্ন সোধাৰ নিশ্চয় অধিকাৰ আছে। আপুনি আমাৰ পইচা দি কি কৰি আছে আপোনালোকে কওকচোন। সেয়েহে মোৰ চৰকাৰৰ তাত এটা প্ৰশ্ন, আপোনালোকে যোনটো কিতাপ বনাইছে এইটো কি আপোনালোকৰ কি কাম? কিতাপ বনোৱা কাম নে আপুনি যে কি কাম কৰিলে সেইটো দায়িত্ব, এইটো লৈ দায়িত্ববোধ বা আমাক অগ্ৰিম জনোৱা কওক আপোনালোকে। এতিয়া চৰকাৰক যদি আমি সমালোচনা কৰোঁ এইটো কোনো বেয়া কথা নহয়। আমি ভাল কৰি সুধিছোঁ, প্ৰশ্ন কৰাৰ অধিকাৰ আমাৰ সকলোৰে আছে, বুজি পাইছে? চাওক, আৰু এটা ভিডিঅ' মই দেখাই দি আছোঁ। ল এণ্ড অৰ্ডাৰ যদি পালন কৰা নহয়, চাওক এটা উকিলে আৰ্মি BSF যন্ত্ৰ মন্ত্ৰৰ যিবিলাক প্ৰটেষ্ট চলি আছে, এই তাতে বহুতো মানুহ অহা দেখা গৈছে। কিন্তু তাতে এটা উকিলে গৈছে, উকিলে যোৱাৰ পিছত যেনেকুৱা তেখেতৰ এটা হেৰিটো কি কয়, উকিলৰ যে বেজটো আছে মানে হাইকোৰ্টৰ, এইটো দেখাৰ লগে লগে চাওক কেনেধৰণৰ পলোৱা দেখা গৈছে। পুলিচবোৰ মানে গুচি যাই আছে জাগাৰ পৰা। সেয়েহে আমি সকলোকে কওঁ যে সেইকাৰণে শিক্ষিত হোৱা দৰকাৰ। আপুনি এক লাইনত নপঢ়িতো আৰু বেলেগ লাইনো আছে, বেলেগ লাইনতো পঢ়া শুনা কৰিব পাৰে। মই আৰু এটা ভিডিঅ' দেখাই দি আছোঁ। চাওক, আমাৰ এই দেশৰে ডাঙৰ ব্যৱসায়ী মেন মুকেশ আম্বানী 2016 পৰা 2026 পৰ্যন্ত $350 মিলিয়ন কি বেছি অধিক দেখা পোৱা গৈছে ইনকাম। আৰু ইয়াৰ লগত আকৌ আৰু এজন আছে, আদানী নামৰো এজন আছে, তেখেতো আৰু পাৰ ক্ৰছ কৰি পেলাইছে। কিমান কৰিছে জানে? 750 কোটিতকৈ অধিক, 1000 কোটিতকৈ অধিক দেখা পোৱা গৈ আছে। এইটো আদানী হ'ল আমাৰ প্ৰাইম মিনিষ্টাৰ মোদী চাহাবৰ বহুত খাছ, কাৰণ ইলেকশ্যনৰ সময়তে তেখেতৰ পৰা পইচা লৈ ইলেকশ্যন দেখা পোৱা যায় আছে। সেয়েহে কৈ আছোঁ, চাওক ক'ৰ পৰা কৈ দিছে। ৱৰ্ল্ডৰ ভিতৰত যি গতম আমদানি ৱৰ্ল্ডৰ ভিতৰত 69ত আছিল, 1069 পজিশ্যনত আছিল। এতিয়া বৰ্তমান দেখা গৈছে 2 নম্বৰ পজিশ্যনত পোৱা গৈছে আমাৰ এই গতম আদানী, আমাৰ ভাৰতবৰ্ষ। সন্মুখত আহি দেখা পোৱা গৈছে ৰাম নাম সত্যে বুলি ধ্বনি লগাই শ্লোগান লগাই মানুহৰ ডেড বডিৰ নিচিনা মানুহ বহাই লৈ যায় আছে অন্ধভক্তবোৰ। চাওক ভিডিঅ' ক্লিপত আপোনালোকে চাব পাৰে। এতিয়া পাপু যাদৱে কি কৈছে সেয়া লৈ লাগি গৈছে অন্ধভক্তবোৰ। বহুত কেইজন অন্ধভক্ত এতিয়াও আছে। কিবা এটা ক'লে মোৰ ভিডিঅ'টো IT চেল নামৰ যিবিলাক মানুহ আছে সেইবিলাকো ভিডিঅ' কমেণ্ট কৰা দেখা পোৱা গৈ আছে। এইটো চাই লওক। আৰু লাষ্ট সময়ত আপুনি যদি মোৰ চেনেলত নতুন অহা থাকে অৱশ্যে ফ'ল' কৰি ল'ব, আৰু যদি ইউটিউবৰ পৰা চাই আছে ছাবস্ক্ৰাইব কৰি ল'ব। বাই বাই, জয় অসম।